2021 চনৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা সিদ্ধান্ত ল'লে যে ভগৱান বিৰছা মুণ্ডাৰ নামত জন্ম জয়ন্তী পালন কৰি জনজাতি গৌৰৱ দিৱস পালন কৰা হওক। এই সময়ৰ পৰা আজি পালন কৰি আহি আছে 2 বছৰ। আজি 2025ত আজি 15 তাৰিখ নৱেম্বৰ। বিৰছা মুণ্ডা হ'ল যে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ কৰা এজন জনজাতি নেতা। প্ৰকৃতি প্ৰেমী আছিলে। তেওঁৰ উদ্দেশ্য আছিলে কি উপনিৱেশিক শাসন সেইবিলাক তেওঁ হয়তোবা বুজি পোৱা নাছিল, কিন্তু বাহিৰৰ পৰা আহি আমাৰ প্ৰকৃতিৰ যিটো সম্পদ ইয়াত দখল কৰিব, এইটো শোষণ কৰিব, কোনোবা ব্যৱসায় কৰিব, তাৰ প্ৰতিবাদ তেওঁ কৰিছিলে। কাৰণ জনজাতিসকলে জংঘল নহ'লে, অৰণ্য নহ'লে জনজাতি ক'ত বাচি থাকিব। নিজৰ অধিকাৰৰ কাৰণে যুঁজি নিজৰ সংস্কৃতি ৰক্ষা কৰা, জল, জমিন, জংঘল, এই তিনিটা বস্তুটো ৰক্ষণাবেক্ষণৰ কাৰণে তেওঁ ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ কৰিছিলে। আৰু আজি এইটোকে ভাৰত চৰকাৰে আজি আনুষ্ঠানিকভাৱে স্বীকৃতি দি পেলাই জনজাতি গৌৰৱ দিৱস পালন কৰে। এইটো খুব ভাল এটা কাৰ্যসূচী। আৰু আজি জনজাতিসকলে অকল গৌৰৱ কৰি থাকিলেই নহ'ব, তেওঁ গৌৰৱময় এটা ইতিহাস ৰচিবৰ কাৰণে সকলো ক্ষেত্ৰত আগবাঢ়ি যাব লাগে। ছায়েন্স টেকন'লজিৰ পৰা আৰম্ভ কৰি স্পৰ্টছ আৰু অৰ্থনীতি আৰু শিক্ষাৰ দিশত আজি আমূল এটা পৰিৱৰ্তন আনিবৰ এটা প্ৰয়োজন। এই যাত্ৰাটো আমি লৈ যাব লাগে। আৰু ভগৱান বিৰছা মুণ্ডাই এজন যোদ্ধা হিচাপে জনজাতিসকলৰ আত্মপৰিচয় আৰু আত্মমৰ্যাদা সেইটো কেনেকৈ ৰক্ষণাবেক্ষণ দিব পাৰে, ৰক্ষা কৰি কেনেকৈ থাকিব পাৰে, এইটো আমাক শিকাই গৈছে। সেইকাৰণে আজি এই কাৰ্যসূচীত থাকি পেলাই মই নিজে গৌৰৱ অনুভৱ কৰিছোঁ। তেওঁলোকে জনজাতিকৰণৰ কাৰণে ইতিমধ্যে বিভিন্ন কাৰ্যসূচী হাতত লৈ আছে, আন্দোলন কৰিছে। অসমত নহ'লেও তেওঁলোকে ঝাৰখণ্ড বা অন্যান্য ষ্টেটত জনজাতি হয়। আদিবাসীটো এটা জেনেৰিক টাৰ্ম হয়, বহুত গ্ৰুপক সাঙুৰি লৈ পেলাই আদিবাসী বুলি কোৱা হৈছে। কিন্তু সকলো আদিবাসীৰ গ্ৰুপৰ জাতি বা জনগোষ্ঠীসকলে ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যতো জনজাতি নহয়। যিয়ে নহওক, আজি যিটো এটা দাবী কৰি আছে, আমি নীতিগতভাৱে কৈ আছোঁ যে ভাৰতত বিভিন্ন জাতিবিলাকক জনজাতি দিয়া হৈছে। আৰু চিডিউল লিষ্টটো হ'ল যে ৰাজ্যিক ভিত্তিক হয়, ষ্টেট ৱাইজত হয়। এনেকুৱা নহয় যে, কাৰণ এইটোতো ইকনমিক ষ্টেটাছ। কোনোবা জাতিয়ে কোনোবা ৰাজ্যত অৰ্থনৈতিকভাৱে বহুত শক্তিশালীও হ'ব পাৰে আৰু কোনোবা ৰাজ্যত নহয়। এই একেটা জাতিয়ে কোনোবা ঠাইত জনজাতি হ'ব পাৰে, কোনোবা নহ'বও পাৰে। কিন্তু আজিৰ দিনত যিটো 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়, আৰম্ভণিতে এইটো এটা সামাজিক আৰু কিছুমান জাতিৰ এটা সমস্যা আছিল। আজি এইটো ৰাজনৈতিক বিষয় হৈ গ'ল। আৰু ইয়াত এটা প্ৰক্ৰিয়া আছে, ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া, শিডিউল ট্ৰাইব কমিশ্যন, নেশ্যনেল কমিশ্যন ফৰ শিডিউল ট্ৰাইব। এই দুটা অনুষ্ঠানে আজিলৈকে যিহেতু এই বিষয়ৰ ওপৰত এপ্ৰুভেল দিয়া নাই, যিদিনা তেওঁলোকে এপ্ৰুভেল দিব তেতিয়াহে এইটো পাৰ্লিয়ামেণ্টত বিল হিচাপে আনিব পাৰে। তাৰপিছত জনজাতিসকলে কৈ আছে, যদি তেওঁলোকক জনজাতিকৰণ কৰিবই লাগে, ভাৰত চৰকাৰ যদি ভাবে যিকোনো প্ৰকাৰে তেওঁলোকক জনজাতি কৰিব লাগে, তেতিয়াহ'লে এনেকুৱা এটা সংশোধন অনা যাওক ভাৰতৰ সংবিধানৰ ভিতৰত। অসমত যিসকল যাই আছে 14টা জনজাতি, তেওঁলোকৰ অধিকাৰ, ৰিজাৰ্ভেশ্যন, সকলো ধৰণৰ সা সুবিধা যাতে কোনো কাৰণত কৰ্ব নহয় আৰু নতুন জনজাতিসকলৰ হাতত যাতে এইটো নাযায়, এই কথাটোকে আমাৰ জনজাতিসকলে কৈ আছে যে মই ভাবোঁ ইয়াতে এটা সমাধানৰ সূত্ৰটো সোমাই আছে।